हेलो स्टूडेंट आज ये भिडिओ बनवार उद्देश्य होइছে যে এই কেইদিন ধৰি বহুত স্টুডেন্ট মোক কমেন্ট কৰি আছিল যে সেবাই যেটো নিয়ম কৈ আছে এমসিকিউ তো পাস কৰিব লাগিব থিওৰি তো পাস কৰিব লাগিব যদি এই নিয়ম সেবাই হসাই ফলো কৰে তেনে হলে আমি 45 50 পায়ো দেখোন ফেল কৰিম যদি 45 50 পায়ো দেখোন ফেল কৰিব লাগে তেনে হলে পঢ়া-শুনা কৰি কি লাভ আমি হসাই সুইসাইড কৰিম আকৌ কিছুমান স্টুডেন্টে কৈ আছে মই ঘৰৰ পৰা পলাই যাম স্টুডেন্ট বিলাকে এনে ধৰণৰ বিভিন্ন ধৰণৰ কমেন্ট কৰি আছে সেই কাৰণে মই সেবাক ক'ব বিচাৰিছো যে আপোনালোকে এই বছৰত বহুত নিয়ম চেঞ্জ কৰিছে আৰু কোৱেশ্চন পেপাৰ বিলাকো হাৰ্ড দিছে মানে একেবাৰে অনুলনৰ পৰা দিয়াই নাই সব ভিতৰৰ পৰা দিছে ইয়াৰ আগতে যিমানবোৰ মেট্ৰিক পৰীক্ষা হৈ গৈছে এই বছৰৰ নিচিনা এনেকুৱা ধৰণৰ কোৱেশ্চন আগতে কেতিয়াও দিয়া নাই ইয়াৰ উপৰিও আপোনালোকে কোৱেশ্চন বিলাক সেট কৰি দিছে যে এজনৰ লগত যাতে আনজনৰ নিমিলে আপোনালোকে যি নিয়ম কৰিছে এতিয়া আৰু এনেকুৱা নিয়ম নকৰিব যে আপোনালোকৰ এই নিয়মৰ কাৰণে ষ্টুডেন্ট বিলাক সুইসাইড কৰিব লগা হয় আগতে যে নিয়মৰ দৰে মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিয়া হৈছিল যে 30 পালে পাস এতিয়াও সেই নিয়মৰ দৰে মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিব লাগিব নহলে আপোনালোকে যি নিয়ম কৈ আছে যে এমসিকিউ আৰু থিওৰি দুটাই পাস কৰিব লাগিব কিছুমান ষ্টুডেন্টে তো 45 50 মার্ক পায়ো ফেল কৰিব এনেকুৱা হলে ভাল স্টুডেন্টৰ ভৱিষ্যত নষ্ট হৈ যাব সেবাৰ এনেকুৱা নিয়মৰ বাবে গোটেই বছৰটো ষ্টুডেন্টৰ টেনচনতে গল আনকি এতিয়াও এক্সাম যে হেক হৈছে তথাপি ষ্টুডেন্ট বিলাক টেনচন কৰিয়ে আছে যে সেবাই যে নিয়ম কৈ আছে আমি পাস কৰিম নে ফেল কৰিম সেই কাৰণে আমাৰ আৰু ছাত্ৰ ছাত্ৰীৰ দাবী যে ৰিজাল্ট আগৰ নিয়মৰ ধৰে দিব লাগিব যে 30 পালে পাস নহলে তো এমসিকিউ আৰু থিওৰিত এক্সট্ৰা কৈ পাস কৰিব লাগিলে আসামৰ 70% ষ্টুডেন্টে ফেল কৰিব যদি ষ্টুডেন্ট বিলাক 30 মাৰ্কৰ ওপৰত পায়ো ফেল কৰে হিউতে কৈ আছে আমি হসাকে সুইসাইড কৰিম যাতে ষ্টুডেন্ট বিলাক সুইসাইড কৰিব নালাগে তাৰ বাবে মেট্ৰিকৰ ৰিজাল্ট আগৰ নিয়মৰ ধৰে দিওক যে 30 পালে পাস আৰু মই ষ্টুডেন্ট বিলাকক কৈ আছো যে যি সকল ষ্টুডেন্ট কৈ আছে আমি ফেল কৰিলে সুইসাইড কৰিম এক্সিডেন্ট কৰিম ঘৰৰ পৰা পলাই যাম তুমি যদি হসাই তেনেকুৱা চিন্তা ভাবনা কৰি আছা তেনেহলে আজিৰ পৰা হেইবিলাক চিন্তা ভাবনা মৰৰ পৰা ওলাই দিয়া তুমি যদি হসাকৈ সুইসাইড কৰা বা ঘৰৰ পৰা পলাই যোৱা বা আন কিবা কিবি কৰা তেনেহলে তোমাৰ মা দেউতাৰ কি হ'ব সৰুৰে পৰা তোমাৰ মা দেউতা তোমাৰ পাছত ইমান কষ্ট কৰি আছে আৰু তোমাক লৈ এটা ডাঙৰ সপোন দেখি আছে তুমি যদি তেনেকুৱা চিন্তা ভাবনা কৰা তেনেহলে তুমি ভাবাচোন তোমাৰ মা দেউতাৰ কি হ'ব পাস বা ফেল কৰাটো হিমান ডাঙৰ কথা নহয় গতিকে তোমালোকে আজিৰ পৰা তেনেকুৱা চিন্তা ভাবনা মৰৰ পৰা ওলাই দিয়া এইবাৰ হসাকৈ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাটো টান এতিয়া চৰকাৰে কিবা এটা ব্যৱস্থা কৰিবই গতিকে তোমালোকৰ টেনচন কৰিব নালাগে এইখিনি আছিল আজিৰ ভিডিও যদি ভিডিওটো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগতে ভিডিওটো এটা লাইক কৰি দিবা আৰু যিমান পাৰা এই ভিডিওটো তোমাৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰা